হেল্ল' গাইজ, গুড আফটাৰনুন সকলোকে। কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভাল, মোৰো ভাল। আৰু মানে আমি যিহেতু পুৰণা আগষ্টৰে এড কৰিছোঁ কলকাতা টু উৰিষ্যা, মানে জগন্নাথপুৰী টেম্পল চাবলৈ, আৰু লগত আছে ৰিপুঞ্জয়। আৰু আনি মানে অকল মডিফাই কৰি দিম বুলি ভাবিছোঁ, মানে চাইকেলখনত ঠিক ঠাক কৰি আনো, যিহেতু বহুত যাব লাগিবতো, সেইকাৰণে চাইকেলখন ঠিক ঠাক কৰি আনো। আৰু তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চাইকেলক চিন্তি। আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বলক। আৰু গাইছ আহি পালোঁ চাইকেলৰ দোকান দেৰগাঁৱৰ, আৰু ভাইটিয়ে কেইখন উলিয়াইছে, মানে বেক চাইডে কেইখনকৈ লগাম, যিটো বস্তু কানি বান্ধিব লাগিবতো। আৰু ভাইটিয়ে কেইখন উলিয়াই লওক, আৰু খুৰাই চাইকেলখন চাই আছে কেনেকৈ মডিফাই কৰিলে ভাল হ'ব, কেইখন লগাই লওঁ। আৰু খুৰাই মানে ধুনীয়া চাইকেল ভাল কৰে, সেইটো কাৰণে ইয়ালৈ আহোঁ। আৰু স্পৰ্টিং চাইকেল চাওক, আৰু এয়া হৈছে খুৰাৰ দোকানখন। চাইকেল মডিফাই কৰা হৈ গ'ল, আৰু এতিয়া গৈ আছোঁ ৰাণীক অকণ গ্ৰাফিক্স মাৰিবলৈ। আৰু দোকানখন আগতে আছে, মানে চিনাকি দোকান। আৰু ভিডিঅ' শেষলৈকে চাই থাকিব, মজা হ'ব। গ্ৰাফিক্স কেনেকৈ নমাই আছে দুখন ভিডিঅ'ত চাই থাকিব। আৰু এইখন আছে দেৰগাঁও টাউন। আহি পালোঁ দোকানত, আৰু বনাই আছে গ্ৰাফিক্স। আৰু ৰাণীক তেনেকৈ মডিফাই কৰিছোঁ, যিহেতু ধামাকাৰ হ'ব উৰিষ্যা, বনাই আছে গ্ৰাফিক্স। আৰু ৰাণী আছে তাত। এখন আছে ৰূপদান আৰ্ট, আৰু লাহতি চাইড আছে, তাত আহিব পাৰে ধুনীয়াকৈ একদম বিনাজ গ্ৰাফিক্স মাৰি ল'ব পাৰিব। আৰু এইফালে আছে জানদিৰা, আৰু জানি টাইপৰ গ্ৰাফিক্স বনাই আছে, কি ক'ব মজা। আৰু এয়া কেনেকৈ বনাই চব দুহাৰ দেখিম ভিডিঅ'। আৰু এইটো গ্ৰাফিক্স কটা মেচিনটো, আৰু চাই থাকক, আৰু মজা চাই থাকক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মজা। এয়া কাটি হৈ গ'ল, আৰু এতিয়া চাইকেলখন লগামগৈ। মই নলগাওঁ বাৰু, জানিলে লগাব, চাই থাকিব। আৰু এতিয়া কাটিব ইউটিউব চেনেলৰ লগৰকেইটা। গ্ৰাফিক্স মৰা হৈ গ'ল, এতিয়া গৈছোঁ ঘৰত, আৰু চুলি কাটি পইচা পাতি গোটামগৈ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, বাই।